ভাইসকল আপোনালোকে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি মই আপোনালোকক বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' আজি মই এনে আছোঁ। তো ভাবিলোঁ মই এটা ৰেচিপি আগবঢ়াওঁ, কাৰণ আজি মই আমৰ আচাৰ বনাম, কাৰণ এতিয়া আমৰ বতৰ। এটা কথা কওঁ ইয়াতে, আমাৰ সকলো ফেমিলি আৰু সকলো পৰিয়ালৰ মাজত এজন ব্যক্তিয়ে হয়তো ধুনীয়া ৰেচিপি বনায়, তো যিকোনো আইটেম বনায় তেওঁলোকৰ পৰা শিকিব লাগে, কাৰণ পিছলৈ জানিবলৈ বা শিকিব কেনেদৰে বা বস্তুসমূহ প্ৰস্তুত কৰোঁ বা কেনেদৰে কেনেকৈ লয় সকলোবোৰ আমি খাব লাগে। ময়ো মোৰ বাৰ পৰাই আমৰ আচাৰ, মই আচাৰ বুলি ক'লে বহুত কাৰণে ফেভৰেট আৰু মই ভাল পাওঁ বনাই। ভাবিলোঁ মই আপোনালোককো দেখাম আৰু লগতে মই যিখিনি আম লৈছিলোঁ সেইখিনি এটা ষ্টাইলত কাটিছোঁ, আৰু এইখিনি এইটো ষ্টাইলত কাটিছোঁ, একটা ব্ৰছ ষ্টাইলত। আৰু মই যিখিনি কাটি গৈছিলোঁ এইখিনি মই এতিয়া দুপৰীয়া সময়ত কাটিছিলোঁ। তো আজি ৰাতিটো মই নিমখেৰে 2 চামুচ নিমখেৰে গোটেইখিনি সেনাই পিনি ঢাকি ৰাখিম। ৰাতি মই নিমখত ভিজাই ৰাখিছিলোঁ, তো এইখিনি এতিয়া মই এটা খৰাহিত তেনেদৰে উলিয়াই ল'লোঁ। তো অলপ দেৰি নিমখ হ'ব দিম পানীখিনি। আপোনালোকে ডলা থাকিলে ডলাটো ল'ব পাৰে, মই ডলা লৈছোঁ। তাৰ ওপৰত মই এখন মাইকিন কাপোৰ দিছোঁ, তো এনেদৰে ৰ'দত শুকুৱাই দিম। ভাল ৰ'দ দিলে এটা ৰ'দতে হ'ব। তো মই 2টা পদ্ধতিৰে কাটিছিলোঁ, তো এখন ডলাত শুকুৱাই দিছোঁ, সেইখিনি এখন ডলাত মই শুকুৱাই দিছোঁ। তো আপোনালোকে এনেদৰেও হালধি মিক্স কৰি শুকাব পাৰে, और निदिलो आपत्ति नहीं, तो मैं दिया है। मैंने जो सुबह को इसको कटिंग करके धूप में सुखा के किया था, और बगा सरियह, करला सरियह और मेथी एकेलगते लैसो, कारण ये धुई पिनी शुकुवाब लागिब। तो बजार पर आनिছোঁ, बता ভাল देखा जाए। तो गति এনেদৰে ধুই ল'ব পাৰে, মিঠাব দিব পাৰে। দেখিলোঁ মই পিঠা চলাৰ এখন চালনী ব্যৱহাৰ কৰিছোঁ ধুনীয়াকৈ। এতিয়া অলপ সোনকালে শুকাব। শুকাই আছিলোঁ, তো এইখিনি মই এটা মিক্সিত পিচি লওঁ। ভালদৰে পিচিব লাগিব এখন। পিচিছিলোঁ এইখিনি মই ইয়াতে এটা উলিয়াই লৈছোঁ পাত্ৰত, সম্পূৰ্ণ গুড়ি হ'ব দিব। এতিয়া মই 100 গ্ৰাম চফ লৈছোঁ, তো এইখিনিও পিচি ল'ম। এইখিনি বেছিকৈ পিচি ল'ম, হাফ পিচি অলপ গুড়া হৈ নগ'লেও হ'ব, অলপ অলপ গোটা হৈ থাকিলে ভাল। সেকেন্ডে যিখিনি চফ পিচিলোঁ ইয়াতে ঢালি দিছোঁ, চব মই মছলা ইয়াত ঢালি। তো আপোনালোকে এনেদৰে পিছত মই ইয়াত এড কৰিম ৰেড চিলি পাউডাৰ। ইয়াত মই 200-150 গ্ৰাম গোটা জলকীয়া ইউজ নকৰোঁ, তো মই মিক্সাৰ পাউডাৰে দিম। তো হালধি এতিয়া আপোনালোকে 50 গ্ৰাম ঢালিব। মই 3 চামুচ দিছোঁ, কাৰণ মোৰ আম 3 কেজি আছে। আৰু নিমখ আপোনালোকে সোৱাদ অনুসৰি ল'ব। দেখিছে মই নিমখ দিছোঁ, इसका बाद इसको अच्छा से मिलाना है। तो इसके बाद आप लोग घर में ऑयल
তেল আমি মিঠাতেল এড কৰিম মই 200 গ্ৰাম কেঁচা মিঠাতেল মই এড কৰিছোঁ 200 গ্ৰাম মছলাখিনি যিমান পাৰে এনেদৰে ভালদৰে মিলাই ল'ব যাতে ভালদৰে মিহলি হৈ যায় নিমখ হওক হালধি হওক মিৰ্চা পাউডাৰ হওক তাৰপৰা বেলেগ বেলেগ থাকিলে লাগিব গতিকে মই বেছি মছলা গোটা মছলা এড কৰা নাই 2-3টা এড কৰি পিনি আজি চিম্পুলকৈ বনাইছোঁ আচাৰটো सेकेंड पद्धति देखाऊँ पद्धति मैं दिखाई इसको 5 सेकेंड तक ढक्कन लगा के रखना है ऐसे रखे ऐसे रखो देखिएगा आगे में क्या करना है और आप लोगों को दिखाना है अभी मैंने कढ़ाई ले लिया सफ़ा कढ़ाई हमें पानी सानी करना है तो इसका ऊपर के तरह गरम नहीं देगा इसके बाद हम पूरा को हम डाल दिया सकते कोई टेंशन नहीं लेना है नहीं करना आसास के बनाओ ये আপোনালোকে ধৰিব পাৰিছে তেলখিনি সম্পূৰ্ণ গৰম হৈ গৈছে ধোঁৱা ওলাই গৈছে তো এনেদৰে আপোনালোকে ভালদৰে গৰম কৰি ল'ব তেলখিনি পকাই ল'ব আৰু লাহেকৈ গেছটো অফ কৰি দিব এতিয়া মই হিং ঢালিম ইয়াত হিং 50 গ্ৰাম ঢালিম হিং দেখিছে হিং ঢালি দিছোঁ 50 গ্ৰাম এতিয়া ভালদৰে সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিব এখন চামুচেৰে উলিয়াই দিব পাৰিলে তো ছেকেণ্ডৰ কাৰণে মই লৈছোঁ ইয়াত জিৰা গোটা জিৰা জিং লৈছোঁ ক'লা জিৰা লৈছোঁ চেনি পাউডাৰ 2 চামুচ হালধি পাউডাৰ 1.5 চামুচ নিমখ লৈছোঁ আধা চামুচ তাৰপৰা গোটা শুকান জলকীয়া লৈছোঁ মই 50 গ্ৰাম আৰু চফ লৈছোঁ মই 50 গ্ৰাম তো এইখিনি মই এতিয়া ভালদৰে গোটা মছলাখিনি মিক্সিত পিচি ল'ম তো অলপ বাকীবোৰ চাই থাকক আপোনালোকে কি কয় গোটা মছলাখিনি আপোনালোকে অলপ ভাজি ল'ব আৰু ভাজি ল'লে অলপ সোৱাদটো বেলেগ হয় আৰু পিচিবলৈও ভাল তো বলক আমি এতিয়া গোটা মছলাখিনি পিচি লওঁ যিখিনি মই গোটা মছলা এইখিনি অলপ ভজা হৈ গ'ল তো মই একেলগতে এড কৰিছোঁ আপোনালোকে ভালদৰে কৰিব পাৰে জলকীয়াখিনি বেছিকৈ পিচ নলগাওঁ চব মই হাফ মানে অলপ গুড়াকৈ পিচি পুৰা গুড়া কৰি নিদিওঁ তো গোটা মছলা সদায় আপোনালোকে ধুই ল'ব ধুই পিনি শুকাই ল'ব মই ধুই পিনি শুকাই পিনি শুকা হৈছিলে তো তাত নেদেখা লৈছিলোঁ তো বাকী এতিয়া আমি মিক্সিত এইখিনি ভালদৰে পিচি লওঁ চাওক মই এইখিনি 1 নম্বৰ দিম 1 নম্বৰ বেছি নহয় 5-6 ছেকেণ্ড মানেহে এইটো পিচিম তো পিছা হৈ গ'ল চাওঁচোন ঢাকনখন খুলি পিনি কি একচন দেখায় তো এয়া দেখিছে আপোনালোকে ভালদৰে গুড়া কৰা নাই মই হাত মানে অলপ গুড়া কৰি দিছোঁ সম্পূৰ্ণ গুড়া কৰি নাই এতিয়া তো আপোনালোকেও এনেদৰে কৰি ল'ব एक गोटा मसाला जो ना तो ऐसा खुशबू गुण है अभी खाएगा जैसा लगे मेरे को तो आप लोग भी देखो कैसा लगेगा तो चलो गाइस दूसरा क्या करने अभी এতিয়া মই এটা ডাঙৰ চফা পাত্ৰ এটা লৈ লৈছোঁ এইটো ডাঙৰ হয় অলপ বহলা হৈ ল'ব মিলাবলৈ ভাল হ'ব তো ইয়াত পানী থাকিব নালাগিব তো সেইকাৰণে এতিয়া মই গোটেইখিনি মছলা ঢালি দিম এইখিনি ভালদৰে মিক্স কৰি ল'ব এনেদৰে মিলাই তেতিয়া মই অইল এড কৰিম তেল মিঠাতেল এড কৰিম মই ইয়াত 150 গ্ৰাম 200 গ্ৰাম
তেল মিঠাতেল এড কৰি কেঁচা মিঠাতেল दोनों का रेसिपी का मसाला बोटियाली तो अभी हम यहाँ पे थोड़ा ये रखेगा 2 मिनट जैसा ताकि वो मसाला का तेल अच्छे से मिल जाएगा। এতিয়া এইখিনিও মিলাই হৈছে আপোনালোকে এনেদৰে মিলাব পাৰে, ভালদৰে মিলাব যাতে মছলাটো আমত ধৰে আৰু বহুত সময় এনেদৰে কৰি কিনে ৰাখিব। 15 মিনিটমান ভালদৰে মিলাই দিম, তাৰপিছত ৱাইনত ভৰাব লাগিব। চিচাৰ বটল সদায় টেঙা আচাৰ বনালে তো চিচাৰ বটল ইউজ কৰিব, প্লাষ্টিক सबसे पहले में सबसे बड़ा में हम ये पूरा फूल लगाब मानलके राखिब या माजे माजे हिलाई থাকিব পাৰিব নিদিয়ে। মোৰ এতিয়া এইখিনি ভৰাই হৈ গ'ল। দেখিছে মই সম্পূৰ্ণ বইলটো আপোনালোকে মানে কথা পাতি ইয়াত মই তেল ঢালিম। চাওক মই দ্বিতীয়খিনি মই এটা পাত্ৰতে মই উলিয়াই লৈছোঁ। মছলা ইয়াতে কৰিবলৈ মই হেৰি কৰি ৰাখিছিলোঁ। এইখিনি ইয়াতে ঢালি পিনি ভালদৰে মিক্স কৰিম। চাওক মই এনেদৰে মিক্স কৰিম, আপোনালোকেও এনেদৰে মিক্স কৰিব। মছলাখিনি আপোনালোকৰ যিদৰে টেষ্টটো কমি যাব পাৰে, যিমান পাৰে ভালদৰে মিক্স কৰিম। যিখিনি তেলখিনি ঠাণ্ডা হ'ব দিছিলোঁ ডিম মিলাইখিনি, সেইখিনি তেল ইয়াতে এড কৰিব। এনেদৰে এড কৰি পিনি আকৌ ভালদৰে মিক্স কৰিব। যেনেদৰে আমি চব্জি মিলালে ভালদৰে নিমখ হালধি মিক্স হৈ যায়, তো ঠিক তেনেদৰে এইখিনি এনেকৈ কৰিব লাগিব। আপোনালোকে কমেণ্ট কৰি জনাব পাৰে কোনটো ৰেচিপি কি হ'ব আৰু আপোনালোকে বনাই পিনি চাব, তাৰপিছত কমেণ্ট কৰি নেক্সট ভিডিঅ'ত ক'ব পাৰিব যে কেনেকুৱা লাগিলে। চবচে ৰেচিপিটো প্ৰথমৰ পৰা सेकेंड टेस्ट हो गए लगे ये लोग का खुशबू बना रहे ना तो इसको खाने मन कर रहे। इसका गुण सुन के ना अब तो फिदा हो जाएगा। बना के देखो आप भी घर में ऐसे टाइम में मिक्स करने से। चलो आगे क्या होता है ठीक है। অলপ বেকৰ সময়ত মই ইয়াতে অলপমান জুচ খাই দিছোঁ আৰু বেছি গৰম আছে সেইকাৰণে খাই পিনি মই ভৰাই আকৌ এইকেইটা ভৰাম। খালি আপোনালোকে লাইনত থাকিলেই হ'ল। এতিয়া ভিডিঅ'খিনি হৈ গ'ল, বহুত সময় হ'ব।
ঘণ্টা পাছত আপোনালোকে টেষ্ট কৰিব পাৰে। 10 মিনিটমান হ'লে বেছি খাবলৈ বৰষুণত তিতিব নিদিব, তেতিয়াহ'লে हिलाब লাগিব চামুচ হিলালে কৃষ্ণ হিলালে পাতি কৰিব লাগিব। এনেদৰে ভৰাব আৰু বেষ্ট মছলাখিনি আপোনাৰ ভৰাই পিছত এইকেইটা বৈয়ামতে ভৰাব লাগিব। যেইটা হয় আপোনালোকে তাতে অলপ অলপ ভৰাই দিব। একদম জেলি নিচিনা থপথপীয়া। যেতিয়া হৈ যাব হয়তো পনিমুখত যদি কিবা কিবি মছলা লাগি থাকে मेरा साथ देने वाला किचन का मेरा फैमिली मेरा दोस्त है। देखो देखो अभी भी हम लोग काम में बिजी है, सब लोग बिजी है। क्या हो रहा है? हैं? उसका दिन कैसा चल रहा है? और आपका कैसा चल रहा है? आपका दिन कैसा चल रहा है? मैंने जो आम का रेसिपी बना था तो ये रेसिपी हो चुकी है। हम बटल में रख दिया, चिचार का बटल में। तो आप लोग भी ऐसा चिचार का बटल में रखिए और प्लास्टिक का बटल में अचार नहीं बनाना है, नहीं रखना है। और निकालने के समय में आप लोग चम्मच को अच्छा से पोंछ लीजिए ताकि वो वहाँ में पानी डालने नहीं होना है। तो पानी होने से अगर ये अचार जो खराब होने लग जाएगा अचार। और यही आपको रिक्वेस्ट मेरा वीडियो अगर आपका ब्लॉग अच्छा लगा है तो एक लाइक ज़रूर करना है और शेयर और सब्सक्राइब करने के लिए ना भूलना। इतना ही आपको रिक्वेस्ट था और दोबारा मिलेगा फिर नया वीडियो का साथ। आज के लिए इतना था। जय हिंद।